Welcome back to my channel. আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা ঠাইলৈ গৈ আছোঁ আৰু ব্লগটো মই গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু এটা ঠাইত গৈ আছোঁ। মই ক'ত গৈ আছোঁ আপোনালোকক নকওঁ আৰু মই জেগাবিলাক দেখুৱাই যাম আপোনালোকক। কমেণ্ট কৰি জনাবচোন জেগাবিলাক কোনে কোনে চিনি পাইছে। লাষ্টত ক'ম বাৰু। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া। আমি এতিয়া পালোঁ আহি লাওখোৱা অভয়াৰণ্য ন লাওখোৱা পাই গ'লোঁ আহি। এইবিলাক দেখিছে আপোনালোকে এই কি দিছে ইয়াত এইবিলাক তাৰ এনেকৈ দি থৈছে। এইবিলাক হাতী আহিলে শ্বৰ্ট দি দিয়ে আৰু এনেই এতিয়া দিনত শ্বৰ্ট নিদিয়ে বাৰু। তাৰপিছত বহুত গৰম ইয়াতে অলপ ৰখি দিছোঁ আৰু এইখিনি ঠাই অলপ ঠাণ্ডা যেনিবা গছ চছ আছে বেছিকৈ এইখিনি ঠাণ্ডা আৰু ইয়াতে অলপ দেৰি ৰখি দিছোঁ আৰু কিবা এটা আনিবলৈ কৈছোঁ। কিবা এটা খাই লওঁ। কি আনিছা? আৰু এতিয়া বতৰটোও ভাল হৈছে আৰু মজা আছে। আমি গৈ আছোঁ। ভিউটো চাওক আপোনালোকে। ৰাস্তাটো বহুত ধুনীয়া লাগে। আমি এতিয়া ফাইনেলি পাই গ'লোঁ আহি 4 লেন আৰু এতিয়া গৈ আছোঁ ঘৰ আৰু 4 লেনত উঠি কিনে এতিয়া গৈ আছোঁ। বহুত যাম মই নকওঁ কিন্তু মই ঘৰলৈ গৈ আছোঁ। সেইটো ফাইনেলি কথা আৰু অলপ পিছতে তেজপুৰ পাম আৰু ৰ'দটো বহুত দি আছিলে। এতিয়া মই অহা বুলি গম পাই ৰ'দটো অলপ কমাই দিলে। এতিয়া ৰ'দটো নাই। এতিয়া গৈ ভাল লাগি আছে। ৰাস্তাটো বহুত ধুনীয়া কৰিছে। এইখিনি ৰাস্তাটো বহুত ভাল কৰিছে আগতে বহুত বেয়া আছিলে আৰু এতিয়া গাড়ী চলাই ভাল লগা হৈছে আৰু গৈ ভাল লাগে বাৰু ৰাস্তাটো। এতিয়া চাওক আপোনালোকে। হাগা লাগছে নেকি তোৰ? সেইদিনা তোৰ হাগা লাগিছিল গাড়ীত গৈ আছে না একদম মোক কৈছে আৰু হেৰি কথা এটা কওঁ মই সঁচা কথা এইটো। আমি মানে যোৰহাট গৈ আছিলোঁ। যোৰহাট যাওঁতে ইয়াৰ মানে এনেকুৱা হাগা লাগিল। আমি তিনিটা গৈ আছিলোঁ। ইয়াৰ মানে এনেকুৱা হাগা লাগিল। পেটটো পূৰা কামুৰি আছে তাৰপিছত মই ক'লো ফাৰ্মাচীলৈ ক'লে কিন্তু পেটটো যদি বেয়া লাগি আছে ফাৰ্মাচীত ৰখাই কিনে ঔষধ এটা লওঁ। ঠিক আছে ফাৰ্মাচী নহয় হাবি লাগে হাবি মানে কাৰণটো গম পাইছে নহয়। আজি হৈছে নেকি এতিয়া এনেকুৱা তোৰ তৰফ সৰু ভেকুলীয়ে যাওঁ মাতিলে যা না তোৰ উত্তৰত গাইছ বলক গৈ থাকোঁ তেতিয়াহ'লে। আৰু ইয়াতে এখন টোল গেট বহালে তেজপুৰ নলতলীৰ মাজত আৰু শৰাইঘাট দলঙলৈ 2 কিলোমিটাৰমান থাকে। এই 2 কিলোমিটাৰমান থাকোঁতে আকৌ ইয়াত টোল গেট এখন বনাইছে নতুনকৈ আৰু বেছি দিন নাই আৰু টোল ভৰি কিনে যাব লাগিব। এতিয়া বৰ্তমানলৈ অপেনিং হোৱা নাই, বনাই আছে। হৈছেগৈ আৰু এমাহমান লাগিব চাগে আৰু এইখন হ'লে আকৌ এইফালেও পইচা দি আহিব লাগিব। বাকী চব ঠাইতো পইচা দিবই লাগে। এইটো ৰাস্তাতে নাছিলে, এতিয়া এইটো ৰাস্তাত আকৌ নতুনকৈ বনালে আৰু নতুন দলঙৰ কাম চলি আছে। ইয়াত নতুন দলঙৰ চাইডবিলাক বনাই আছে। দলংখন হৈছে দলংখন কমপ্লিট হৈছে। চাইডবিলাক বনাই আছে আৰু দুদিনৰ পিছত ইফালে অহা যোৱা কৰিব দিব। মানে যোৱাখিনি ইফালে অহাখিনি ইফালে কৰিব। এখন জেগা অলপ মেৰামতি কৰিব আৰু আমি এতিয়া পাই গ'লোঁ কমলাগুৰি। ইয়াত চেকপোষ্ট আছে বহুত। যিহেতু আমি একো পোৱাই নাই ৰাস্তাত ৰখি, চ' মিৰিণ্ডা এটা আনিলে কষ্টবে। আৰু আনিলে ষ্ট্ৰিং এটা আনিলে। ষ্ট্ৰিংটো ঠাণ্ডাই বাৰু, আধা খালোঁ। ষ্ট্ৰিং এটা আনিলোঁ, মেইনলি এটা আনিলোঁ। এই গৰমত চাহ তাহ খাবলৈ মন নাযায়, চ' পনীৰ মাংস অলপ খাই গ'লে ভাল লাগে আৰু ঠাণ্ডা পৰে। আৰু
চিপছ কেইটামান আনিব দিছোঁ দেখাই আছোঁ আপোনালোকক কি চিপছ আনে চিপছ কি আনিলা লিটল হাৰ্ট আনিলে এতিয়া এইবিলাক খাই গৈ থাকোঁ আৰু ন ব'লা চিপছ কেইটা লৈছা চাৰিটা আৰু খাবানে কেইটা পাঁচটা আছে আৰু চাৰিটা লোৱা পূৰা খাই হা চিপছ ৰজনী ঠাণ্ডা ক'ল্ড ড্ৰিংকছ এইবিলাক খাই আমি গৈ আছোঁ গৰমটো জানেই আপোনালোকে দেখিছেই তামান গৰম তাতে হাঁচি ধূলি যে বহুত হাঁচি আহি আছে আৰু এতিয়া গৈ আছোঁ আৰু সময়ৰ লগত হৰ মিলাই এতিয়া আমি গৈ আছোঁ মই বিশেষ এটা কাৰণত আহিছোঁ আৰু সেই কাৰণটো মই গৈ পাই কিনে কৈ আছোঁ এতিয়াই নকওঁ কম দেৰিকৈ কম ঘৰ যাই পাওঁ এতিয়া এইটো কি ভাবি আহি আছ হাগুৰা হাগুৰা কি ভাবি আহি আছ চবৰি এই মৰ্ডাৰত যাই কিনে চবৰি এটা পালে সেইটো সপোনতে মৰি আছে বিয়া পাতি দিম চিন্তা নকৰিবি কেতিয়া বিয়া পাবি 2027 বঢ়িয়া 2027 বিয়া পাতিব যায় গাইজ আমি এতিয়া মঙলদৈ পাই গ'লোঁ আহি আৰু ৰাতি হোৱাৰ কাৰণে আপোনালোকক ভিডিঅ'টো আৰু ভালকৈ কৰিব নহ'ল এতিয়া হোটেলত সোমালোঁ চাহ তাহ খাই ল'লোঁ আমি চাহ তাহ খাওঁতেও মানে কৰিব নহ'ল একদম গৰমত ঘামি আছোঁ চ' ভিডিঅ' নকৰিলোঁ এতিয়া মঙলদৈ টাউনৰ পৰা ওলাই আছোঁ আমি ঘৰলৈ গৈ আছোঁ আৰু ঘৰলৈ চাহ তাহ খোৱা কিবা কিবি বস্তু ল'লোঁ অলপ বজাৰ কৰিলোঁ কৰি কিনে আমি এতিয়া গৈ আছোঁ আৰু পিছদিনাখন ঘৰত আহি পালোঁ তাৰপিছত ৰাতি শুলোঁ আৰু ভিডিঅ' কৰিবলৈ মন নগ'ল আৰু পিছদিনাখন এয়া ওলাই আহিলোঁ মোৰ ভাগিন একচুৱেলি দুটা আছে সৰু ভাগিনটোৰ বাৰ্থডে আজি চ' অলপ মিঠাই চিঠাই বজাৰ কৰিবলৈ আহিছোঁ আৰু মেইন ফেক্টৰীত আহিছোঁ আৰু ফেক্টৰীৰ দৃশ্য চাওক আপোনালোকে ইয়াৰ পৰা আমি মিঠাই লৈছোঁ আৰু আজি ভিডিঅ'টো আকৌ এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ যোৱাকালি আধাতে শেষ কৰি দিলোঁ ত' বেয়া নহ'ব আপোনালোকে আৰু আজি বাৰ্থডেখন চাবলৈচোন আৰু এই বাৰ্থডেখনত সিহঁতৰ লগবিলাক আহিছে বৰ্তমান এতিয়া দুপৰীয়া আছে যিহেতু আমাৰ ডাঙৰজনীৰ লগবিলাক আহিছে সিহঁতে ইয়াত লেকচাৰ মাৰি আছে পূৰা আৰু আমাৰ এই টিকলুৰ বাৰ্থডে আজি ত' আবেলিলৈ মানুহ হ'ব এতিয়া দুপৰীয়াৰ কাৰণে এতিয়া মানুহ হোৱা নাই আৰু মই দেখুৱাই আছোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব আৰু এইফালে খোৱাৰ কাৰণে টেবুল চেবুল দি দিয়া হৈছে আৰু ইয়াত কেক কাটিব এতিয়া ইয়াত চাহ পোৱালিকেইটাৰ কথা ইয়াত চকলেট ভৰাই দিছে এটা ফুটাব মানে আৰু কেকটো কাটি উঠি কিনে এইকেইটা ফুটাব মানে ফূৰ্তি আৰু সিহঁতৰ ইয়াত খাবৰ কাৰণে দিয়া আছে Video mau bao? Tuan. Oh, video. আৰু আজি দিনটো বহুত ব্যস্ত গ'ল বাৰ্থডে বুলি বহুত ব্যস্ততে থাকিলোঁ আৰু সন্ধিয়া মাংস অকণ নিবলৈ আহিলোঁ যিহেতু দিনটো বহুত কষ্ট কৰিলোঁ ভাতকেইটা অলপ ভালকৈ খাম বুলি আৰু এই গাহৰি মাংস লৈছোঁ আপোনালোকে দেখা পাইছে মাংস বনাই কিনে খাম আজি আৰু ধুনীয়াকৈ আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি হয় নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব ধন্যবাদ